ছাৰ মোৰ ঘৰলৈ সোনকালে আহক, মই বৰবাদ হৈ গলো, মোৰ ঘৰত চুৰ হৈছে। কবিতাই ডিটেক্টিভ মেহুলক ফোন কৰি কয়। ডিটেক্টিভ মেহুলে লগে লগে কবিতাৰ ঘৰ পালেগৈ। কবিতাই ক'লে তাৰ আলমাৰীটো খোলা আছিল আৰু 5 লাখ টকাৰ কেছ নাইকিয়া হৈ গ'ল। মেহুলে গোটেই ঘৰখন ভালকৈ চালে। আলমাৰীত 3জন মানুহৰ ফিংগাৰপ্ৰিণ্ট দেখিবলৈ পালে। ফিংগাৰপ্ৰিণ্ট মেটচ কৰিবলৈ লেবত পঠিয়াই দিলে। পিছত দেখিলে দৰজাখনৰ ওচৰত জোতাৰ ফুটপ্ৰিণ্ট আছে আৰু খিৰিকীখনো ভাঙি আছে। আনহাতে দৰজাখন ভিতৰৰ পৰা বন্ধ আছে। এতিয়া ডিটেক্টিভ মেহুলে কবিতাক ইণ্টাৰগেট কৰিলে। মিছেছ কবিতা, কওকচোন সেইদিনা কি হৈছিলে? ছাৰ, মোৰ ছোৱালীজনীক স্কুলৰ পৰা আনিব গৈছিলোঁ। মই 2টা বজাত স্কুললৈ যাওঁ আৰু 3টা বজাত তাইক লৈ ঘৰলৈ ঘূৰি আহোঁ। অ'কে, তাৰমানে আপুনি স্কুললৈ যোৱাৰ চিডিউল চোৰে জানিছিল। আৰু ঘৰত কোন কোন আছে? ছাৰ, ঘৰটোত মোৰ বাহিৰে আৰু 2জন মানুহ থাকে, এগৰাকী মেইড আৰু এজন গাৰ্ড। আপুনি কাৰোবাক সন্দেহ কৰে নেকি? তেওঁলোকক সন্দেহ কৰিব নোৱাৰি ছাৰ, তেওঁলোক বহুত বছৰৰ পৰা আমাৰ ঘৰত কাম কৰি আছে। গোটেই ঘটনা শুনি আৰু ঘৰটো দেখি মেহুলে বুজি পালে যে ঘৰৰ কোনোবা সদস্যই এই চুৰি কাৰ্যত লিপ্ত হৈ আছে। চ' ডিটেক্টিভ মেহুলে প্ৰথমে মেইডগৰাকীক ইণ্টাৰগেট কৰিলে। মই একো কৰা নাই ছাৰ, মই একোৱেই নাজানো। নেক্সট মেহুলে গাৰ্ডক সুধিলে। গাৰ্ডে ক'লে, ছাৰ, সেই সময়ত মই গেটৰ ওচৰতে পহৰা দি আছিলোঁ। মই একো দেখা নাই আৰু একো নাজানো। তেনেতে লেবৰ পৰা ৰিপৰ্টছ আহি পালে আৰু আলমাৰীটো 3জন লোকৰ ফিংগাৰপ্ৰিণ্ট পোৱা গৈছে। মেইড, কবিতা আৰু কোনোবা এজন বেলেগ লোকৰ ফিংগাৰপ্ৰিণ্ট। দৰজাখনতো মেইডগৰাকীৰ ফিংগাৰপ্ৰিণ্ট পাইছে। গতিকে ডিটেক্টিভ মেহুলে বুজিলে চোৰক এই মেইডগৰাকীয়ে সহায় কৰিছে। কবিতাই খঙতে ক'লে, পুলিচক গতাই দিয়া এইজনীক, মোৰ ঘৰতে থাকিলে আৰু মোকে লুটিছে। মই আলমাৰী খুলিবলৈ চেষ্টা কৰিছিলোঁ আৰু খুলিছিলোঁ, কিন্তু মই বহুত ভয় খাইছিলোঁ। ছাৰ, 2:45 বজাত ছাৰ মই পাছফালৰ দৰজাখন খুলি গাৰ্বেজ পেলাবলৈ বাহিৰলৈ গৈছিলোঁ আৰু 2:50 বজাত সোমাই আহিছোঁ। সেই সময়তে চাগে চোৰ সোমাল। তেনেতে ডিটেক্টিভ মেহুলৰ চকু এখন ৰুমালত পৰিল। ৰুমালখন কাৰ হয় বুলি সোধোতে মেইড আৰু কবিতা দুয়োগৰাকীৰে নহয়, গতিকে এখন চোৰৰ হয় বুলি অনুমান কৰিব পাৰি। ৰুমালখন হাতত লওঁতেই মেহুলে আঁতৰৰ গোন্ধ পালে আৰু এই আঁতৰ ইকবাল ভাইজানৰ দোকানত পোৱা যায়। এইবাৰ ডিটেক্টিভ মেহুল গৈ ইকবাল ভাইজানৰ দোকান পালেগৈ। ইকবাল ভাইজানে ক'লে, ছাৰ, এই আঁতৰটো মোৰ দোকানৰে হয় আৰু ৰাকেশ নামৰ মানুহ এজনে সিদিনাখন লৈ গৈছে। আজি 3 দিনমান হ'ব মোৰ দোকানৰ পাছফালৰ গলিটোতেই থাকে। ডিটেক্টিভ মেহুলে অকণো সময় নষ্ট নকৰাকৈ ডাইৰেক্ট গৈ ৰাকেশক ধৰি ল'লে। চুৰি মাল ক'ত ৰাখিছ তই? ছাৰ, মোৰ তাত একো নাই, মই একো কৰা নাই ছাৰ। যেতিয়া মেইডজনী ঘৰৰ পৰা বাহিৰ ওলাই গৈছিলে তেতিয়াই মই সোমাইছিলো, কিন্তু আলমাৰীটো খুলি চাওঁতে টকা নাই নহয় ছাৰ তাত। মই লগে লগে ভয়তে পলালো। আমাৰ প্লেন আছিলে মই চুৰ কৰি টকাখিনি ঘৰতে লুকাব লাগে আৰু আহোঁতেই খিৰিকীখনৰ গ্লাছ ভাঙিব লাগে যাতে কোনেও সন্দেহ কৰিব নোৱাৰে। কিন্তু মই খিৰিকীখনৰ গ্লাছ ভাঙিবলৈ পাহৰিলো, সেইকাৰণে দৌৰা দৌৰিতে যোৱাৰ সময়ত গ্লাছখন ভাঙিলো। মোলৈ এটা ফোন আহিছিলে এইবোৰ কৰিবলৈ। ৰাকেশৰ কথা শুনি ডিটেক্টিভ মেহুলে সকলোবোৰ বুজি পালে। কবিতাই যোৱাৰ সময়ত আলমাৰী খোলা ৰাখিছিল যাতে চোৰে আহি চুৰ কৰে আৰু কবিতাৰ ফিংগাৰপ্ৰিণ্ট আলমাৰীত পোৱা গৈছে। তেওঁৰ ঘৰ ইঞ্চুৰ্ড আছিলে আৰু ইঞ্চুৰেঞ্চৰ লোভত এই কাম কৰিলে। টকাও মোৰ আৰু ইঞ্চুৰেঞ্চো মোৰ, কিন্তু তেওঁৰ প্লেন ফেইল হৈ গ'ল। কোনোবা বেলেগেহে তেওঁৰ টকা চুৰ কৰি নিলে। এতিয়া প্ৰশ্ন হয়, চুৰ কোন? কবিতাইও চুৰ কৰা নাই, মেইডগৰাকীও চুৰ কৰা নাই আৰু ৰাকেশেও চুৰ কৰা নাই, যিহেতু 3জনৰ ফিংগাৰপ্ৰিণ্ট আলমাৰীৰ ফিংগাৰপ্ৰিণ্টৰ সৈতে মেচ কৰিছে। সেই সময়তে মেইডগৰাকীয়ে আহি ডিটেক্টিভ মেহুলক ক'লে, ছাৰ, বাহিৰৰ ডাষ্টবিনত এই নীলা গ্লভছটো পোৱা গৈছে। এতিয়া মই সকলো বুজি পালো। চুৰ কৰিছিলে গাৰ্ডজনে। ৰাকেশে ৰুমলৈ অহাৰ আগতেই গাৰ্ডজন ৰুমত সোমাইছিল। গাৰ্ডজনে গ্লভছ পিন্ধি চুৰ কৰিছিলে বাবে ফিংগাৰপ্ৰিণ্ট পোৱা নগ'ল। ডিটেক্টিভ মেহুলে গাৰ্ডক ধৰি পুলিচক গতাই দিলে। ইনভেষ্টিগেশ্যন ফিনিছ, কেছ ছল্ভ।